ছাত্ৰ-ছাত্ৰীসকল আজি আমি 4ৰ বিভাজ্যতা পৰীক্ষা কৰিম। আগৰ ক্লাছত মই অলৰেডি তোমালোকক কি দিছোঁ 2 আৰু 3ৰ বিভাজ্যতা পৰীক্ষাটো অলৰেডি দি দিছোঁ। গতিকে আজি 4ৰ বিভাজ্যতা পৰীক্ষা কেনেকৈ কৰিম চোৱা, একেবাৰে ইজি আৰু এইটো জানিবলগীয়া কথা। ডাঙৰ সংখ্যা এটা তোমাৰ কি হয়, কেনেকৈ গম পাবা 4ৰ বিভাজ্য হয় নে নহয় সংখ্যাটো চাইয়ে। গতিকে চোৱা, যদি এটা সংখ্যাৰ একক আৰু দশক স্থানৰ অংক দুটা লগ লাগি গঠন হোৱা সংখ্যাটো 4ৰ গুণিতক বা 4ৰে বিভাজ্য হয়, তেতিয়া সংখ্যাটো 4ৰে বিভাজ্য হ'ব। কেইটামান উদাহৰণৰ সহায়ত তোমালোকক বুজাই দি আছোঁ। চোৱা, 124 এই সংখ্যাটো 124ত তোমাৰ কি হয়, তোমাৰ একক স্থান, এইটো হ'ল একক স্থান, এইটো হ'ল দশক স্থান। গতিকে একক স্থান আৰু দশক স্থানৰ অংক দুটাই লগ লাগি গঠন কৰা সংখ্যাটো তোমাৰ কি হ'ব 24। অৰ্থাৎ প্ৰদত্ত সংখ্যাটোৰ শেষৰ অংক দুটাই গঠন কৰা সংখ্যাটো হ'ব 24। ইয়াত 24 আমি কি লিখিব পাৰোঁ, 24টোক আমি 4 × 6, অৰ্থাৎ 24টো তোমাৰ কি হয় 4ৰে বিভাজ্য হয় বা 4ৰ গুণিতক হয়। অৰ্থাৎ 24টো 4ৰ গুণিতক হয়। এতিয়া আমি গোটেই সংখ্যাটো চাম। চোৱা, গতিকে সংখ্যাটোৰ ক্ষেত্ৰত তোমালোকে চোৱা যে 124 আমাৰ কি হয়, বিভাজ্য হয়নে নহয় চাওঁ আমি 4ৰে। যিহেতু আমি শেষৰ সংখ্যাটো আমি পাইছোঁ যে 4ৰ গুণিতক। গতিকে কি কৰিম, 124 ডিভাইডেড বাই কি হয় 4, 4ৰে ডিভাইড কৰিলে কি হ'ব 3, 3 4 জাৰ কিমান 12। গতিকে তোমাৰ কি হয় 4টো নামি আহিব 4, 4ৰে 4ক ডিভাইড কৰিলে কি হ'ব 1, 1 × 4 4 0। অৰ্থাৎ 124 ডিভিজিবল বাই 4 তোমাৰ 31 বা 124ক 124ক কি হয় 4ৰে বিভাজ্য হয়। এইটো আকৌ এটা আমি উদাহৰণ দিম। সেই উদাহৰণটো তোমাৰ কি হ'ব, এইটো এটা ডাঙৰ সংখ্যা লৈছোঁ আমি। সেইটো হৈছে 31,216 এই সংখ্যাটো। ইয়াৰ শেষৰ অংক দুটা তোমাৰ কি হয়, একক স্থানত আছে 6 আৰু দশক স্থানত আছে তোমাৰ 16। অৰ্থাৎ শেষৰ অংক দুটাই গঠন কৰা
গঠন কৰা সংখ্যাটো হ'ল তোমাৰ কিমান 16 গতিকে তোমাৰ কি হয় 4 পূৰণ 4 সমান 16 অৰ্থাৎ 16টো তোমাৰ কি হয় 4 গুণিতক হয় এতিয়া আমি কি কৰিম সংখ্যাটো 4ৰে বিভাজ্য হ'ব বুলি আমি ক'ব পাৰোঁ এতিয়া আমি চাই লম টেষ্ট কৰি 4ৰে বিভাজ্য হয় নে নহয় 31 216 গতিকে 4ৰে ডিভাইড কৰিলে কি হ'ব এতিয়া 3 আছে এটা 4 আছে গতিকে যেহেতু 4টো 3তকৈ ডাঙৰ গতিকে আমি আৰু 1 ল'ব লাগিব 1 ল'লে তোমাৰ কি হ'ব 31 4 কিমান যাব 7 বাৰ 7 4 গুণ কিমান 28 হ'ল তাৰপিছত ইয়াৰ পৰা বিয়োগ কৰিলে হ'ব এইটো তোমাৰ 3 ইয়াৰ পৰা 1 ধাৰ কৰিলে 11 11ৰ পৰা 8 গ'লে 3 তাৰপিছত নামি আহিব কিমান 2 নামি আহিলে কি হয় 8 4 গুণ 32 8 বাৰ দিলে 8 পূৰণ 4 32 এইটো হ'ল তাৰপিছত তোমাৰ কি আহিব 1 নামি আহিব 1 নামি আহিলে তোমাৰ কি হয় 1 4তকৈ 1টো সৰু গতিকে আমি কি কৰিব বাদ দিব নোৱাৰোঁ গতিকে 0 বাদ দিলোঁ 0 হ'লে 4 0 তাৰপিছত তোমাৰ নেক্সট কি নামি আহিব এইটো 1টো থাকিল নেক্সট আমাৰ 6টো নামি আহিল 6 হ'লে ইয়াত কি হ'ল 16 গতিকে 4 পূৰণ 4ক যদি 16 4 দি আমি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 4 আৰু এইটো যিহেতু লাষ্ট আমি 6টো নমাই আনিছোঁ গতিকে 4টো কাৰ ওপৰত দিব লাগিব 6ৰ ওপৰত দিব লাগিব 6ৰ ওপৰত দিছোঁ আৰু 4 4 যায় কিমান 16 এইটো হ'ল গতিকে তোমাৰ কি হ'ব 0 অৰ্থাৎ তোমাৰ কি হয় সংখ্যাটো যিমানেই ডাঙৰ নহওক কিয় আমি শেষৰ অংক দুটা অকল যদি চাওঁ এই শেষৰ অংক দুটা চাইয়ে সংখ্যাটো 4ৰে বিভাজ্য হয় নে নহয় আমি ক'ব পাৰোঁ আকৌ এটা উদাহৰণ দিছোঁ তোমালোকক চাই লোৱা এইটো চাবা এইটো দিছোঁ তোমাৰ কিমান যে 5814 এই সংখ্যাটো 4ৰে বিভাজ্য হ'ব নহয় তোমাৰ চোৱা আমি চাইয়ে ক'ব পাৰোঁ যে এই সংখ্যাটো 4ৰে বিভাজ্য হ'ব বা নহয় ইয়াত তোমাৰ কি হয় শেষৰ অংক দুটা গঠন কৰা সংখ্যাটো হ'ব তোমাৰ কিমান 14 কিন্তু তোমাৰ কি হয় 14টো যিটো তোমাৰ কি হ'ব অৰ্থাৎ যিটো অৰ্থাৎ তোমাৰ কি হয় 14 তো 4ৰ গুণিতক নহয় হয়নে 4ৰ গুণিতক নহয় গতিকে তোমাৰ কি হ'ব সংখ্যাটো 4ৰ গুণিতক নহ'ব আৰু এইটো আমি পৰীক্ষা কৰিম কেনেকৈ হ'ব চাবা 5 8 1 4 ইয়াতে তোমাৰ কি হয় 4ৰে ডিভাইড কৰিলা 4ৰে ডিভাইড কৰিলে পাছত একবাৰ যাব 1 4 গুণ কিমান 4 হ'ল তাৰপিছত 5ৰ পৰা 4 বিয়োগ কৰিলে 1 হ'ব তাৰপিছত নেক্সট তোমাৰ কি হ'ব 18 8 নামি আহিল 18 হ'ল 4 তোমাৰ কি হ'ব 4 বাৰ যাব 4 পূৰণ 4 16 গতিকে তোমাৰ কি হ'ব নেক্সট 2 নামি আহিল বিয়োগ হ'ল আৰু 1টো নামি আহিল 1টো ইয়াতে আহি গ'ল 21 হ'লে তোমাৰ কি হ'ব 20ত তোমাৰ কি হ'ব 5 বাৰ যাব গতিকে তোমাৰ 5 4 গুণ কিমান 20 শূন্য তাৰপিছত 1 আৰু নেক্সট তোমাৰ কি নামি আহিব 4 হ'লে তোমাৰ কি হ'ব 3 গুণ কিমান 12 গতিকে তোমাৰ কি হয় 2 অৰ্থাৎ 2 বাকী থাকিল মানে কি যে 5814 এই সংখ্যাটো 4ৰে সম্পূৰ্ণ বিভাজ্য নহয় আমি কি কৰিম ছাত্ৰ-ছাত্ৰীসকল 5ৰ বিভাজ্যতা পৰীক্ষা কৰিম 5ৰ বিভাজ্যতা পৰীক্ষা কেনেকৈ কৰিম চোৱা এটা সংখ্যা দেখিয়ে আমি ক'ব পাৰিম যে সংখ্যাটো 5ৰ বিভাজ্য হয়নে নহয় বা 5ৰ গুণিত হয়নে নহয় সেইটো আমি ক'ব পাৰিম কেনেকৈ পাৰিম চোৱা যদি এটা সংখ্যাৰ একক স্থানৰ অংকটো 5
বা শূন্য হয় তেতিয়া কি হ'ব সংখ্যাটো পাছৰ গুণিতক হ'ব তোমালোকক উদাহৰণসহ মই বুজাই দিম তোমালোকে চোৱা যিমানেই ডাঙৰ সংখ্যা নহওক কিয় যদি একক স্থানত তোমাৰ কি হয় 5 বা 0 হয় অংকটো তেতিয়াহ'লে কি হ'ব সংখ্যাটো 5ৰ বিভাজ্য হ'ব যেনে 1250 এই সংখ্যাটো তোমাৰ কি হয় একক স্থানৰ অংকটো 0 গতিকে আমি যদি সংখ্যাটো চাওঁ তেতিয়াহ'লে এই কি হ'ব 5ৰ বিভাজ্য হ'ব তোমালোকে চাব পৰা পৰীক্ষা কৰি 1250 এইটো তোমাৰ কি হয় 5এৰে কৰিম 5 2 গুণ কিমান হ'ব চোৱা মই এই 2টো ক'ত দিছোঁ 1 আৰু 2ৰ ওপৰত দিছোঁ কাৰণ কিয় ইয়াত দুটা সংখ্যা লৈছোঁ আমি দুটা অংক লৈছোঁ গতিকে তোমাৰ কি হ'ব 2টো 2ৰ ওপৰত হ'ব 5 2 কিমান হ'ব 10 তাৰপিছত কি হ'ব 2 নামি আহিব মানে 12ৰ পৰা 10 গ'লে 2 আৰু 5টো নামি আহিল 5টো নামি আহিলে কি হ'ব 5 5 গুণ 25 তাৰপিছত তোমাৰ কি হ'ব 0 নামি আহিব 0 বাদ যাব অৰ্থাৎ তোমাৰ কি হয় এইটো চ' তোমাৰ কি হ'ব যে 1250 বা 1250 হৰণ 5 সমান তোমাৰ কি হ'ব 250 তেনেকৈ তোমালোকে কি হয় যিমানেই ডাঙৰ সংখ্যা নহওক কিয় এই পৰীক্ষা কৰি চাব পাৰা বা দেখিয়ে ক'ব পাৰা যে সংখ্যাটো 5এৰে হৰণ কৰিব পাৰি বা 5এৰে বিভাজ্য হ'ব আকৌ এটা উদাহৰণ দিছোঁ তোমালোকক ডাঙৰ সংখ্যা মই যাৰ একক স্থানত তোমাৰ 5 থাকিব কেনেকুৱা চাব যে 5725 এই সংখ্যাটো চোৱা ইয়াৰ একক স্থানত কি আছে 5 আছে মইতো কৈছোঁ যে একক স্থানত যদি 5 থাকে তেতিয়াহ'লে সংখ্যাটো 5ৰ বিভাজ্য হয় গতিকে আমি পৰীক্ষা কৰিম 5725 ইয়াত তোমাৰ কি হয় 5এৰে ইয়াত একবাৰ যাব 1 5 গুণ কিমান হ'ব 5 হ'ল তাৰ প্ৰথম ষ্টেপ তাৰপিছত নেক্সট ষ্টেপত তোমাৰ কি হয় 7টো নামি আহিব 7টো নামি আহিলে 7ৰ পাছেদি একবাৰ যাব 1 5 গুণ 5 হ'ল আকৌ তোমাৰ কি হয় 7ৰ পৰা 5 গ'লে 2 নেক্সট ষ্টেপটোত তোমাৰ কি আহিব এই 2টো নামি আহিব 22 হ'ল 22 হ'লে কিমান হ'ব 4 4 5 গুণ 20 হ'ল তাৰপিছত তোমাৰ কি হয় 22ৰ পৰা এইটো 2 লাষ্ট তোমাৰ কি আছে 5 যদি 5 হ'লে 25 হ'ল 25 গ'লে তোমাৰ কি হ'ব 5 হ'ব 5 5 গুণ 25 এটা কথা মনত ৰাখিবা তোমালোকে যেতিয়া হৰণ কৰিবা হৰণ কৰোঁতে সদায় তোমাৰ কি হয় যিমানকেইটা অংক ল'বা সেই অংককেইটাৰ ওপৰত তোমাৰ কি হয় ভাগফলটো বহুৱাই যাবা তেতিয়া মানে কি হয় এইটোৱে একচুৱেলি শুদ্ধ আৰু কিছুমানে তোমাৰ কি হয় কেতিয়াবা এই যিটো ভাগফল পাওঁ সেই ভাগফলটো য'তে ত'তে বহুৱাই দিয়ে তেনেকৈ দিলে কিন্তু আচলতে ভুল পাইছেনে বুজি গতিকে যিকোনো সংখ্যাই তুমি চাই ক'ব পাৰা সেই সংখ্যাটো 5ৰ বিভাজ্য হয়নে নহয় যদিহে একক স্থানত 0 বা 5 থাকে